ঐ বজাৰ কৰিবলৈ ক'ত যাবি? বল টাউনলৈ ওলাই যাওঁ আজি। আজি কাইলৈচোন পূজা হ'লেই, আজি গ'লে আকৌ দেৰি নহ'ব নেকি? এই মোৰ কাপোৰযোৰ আনিব আছে আৰু বেগ এটা আনিব আছে, ধেৰ বস্তু আনিব আছে, বল নাযাওঁ। অঁ যাম বাৰু, অলপ দেৰিকৈ যাম বোলো দেই। অলপ মই ফোন কৰিম, তই ওলাই যাবি। মই যাওঁ এতিয়া দেই। অঁ যা যা। ময়ো পইচা কেইটামান বিচাৰি লওঁগৈ। মেকআপ কিবা কিবি পুলি চুলি আনিব লাগিব কিনি পিনে। সৰস্বতী পূজাত আকৌ আজিকালি নিউজ চেনেল আহে নহয়, কিবা কিবি প্ৰশ্ন কৰে, সৌন্দৰ্য প্ৰতিযোগিতা পাতে। মই ফাৰ্ষ্ট আহিব লাগিব এবাৰ। এইবাৰ সৌন্দৰ্য প্ৰতিযোগিতাত মই প্ৰথম আহিব লাগিব। অলপ ভালকৈ সাজি কাটি যাব লাগিব। মেকআপটো অলপ ভাল কৰিব লাগিব। চুলিখিনি এনেকৈ যাওঁ, এনেকৈ ভাল লাগে। কাপোৰযোৰ পিন্ধি ল'ম, জাপিয়ে পিন্ধি যাম। চবেই মেলিয়ে যায় আৰু মই জাপি যাম। তাৰপৰা আৰু ওখ চেণ্ডেল এযোৰ পিন্ধি যাব লাগিব। সেইবাবে মই ফাৰ্ষ্ট আহিব লাগিব। প্ৰশ্নও সোধে নহয় আকৌ, প্ৰশ্নকেইটানো চাই যাব লাগিব। কাপোৰখিনি হ'ল, কাপোৰ যোগাৰ হ'ল, কাপোৰ ইমান টেনশ্যন নাই, যি কেইবাযোৰ আছে। এতিয়া ভালকৈ সাজি কাচি যোৱাটোহে কথা। হয় জোনালী, কি কৰিছ আইতা নেকি? নাই আইতা নাই গ'ল, মই এনেই কিবা কিবি ভাবি আছো। কি ভাবিছ হয় তই? কি ক'ম নো পেহী? ক মই আকৌ লাজ কৰিলে কি হ'ব? কাইলৈ সৰস্বতী পূজা, মোৰ কাপোৰ এযোৰ নাই। চবে কিমান ভালকৈ যাব, মোৰ লাজে লাগিব। মই নাযামেই চাগে কাইলৈ। হেই কেলৈ নাযাবি আকৌ, ইমান দিনৰ মূৰত পূজাটো আহিছে, যাবি। মোৰ পৰা কাপোৰ এযোৰ লৈ আহিবিগৈ। আপোনাৰ কাপোৰযোৰ মোলৈ নহয়, ব্লাউজটো মোলৈ ডাঙৰ হ'ব। বেলেগ ব্লাউজ এটা পিন্ধিবি আকৌ। জানো, মই গৈ লৈ আহিমগৈ বাৰু যদি মন যায় যাবলৈ। অঁ গৈ লৈ আহিবিগৈ পাছবিলাকে। মন মাৰি নাথাকিবি দে এতিয়া, মই যাওঁ। অঁ যোৱা। পেহীয়ে দিম বুলি কৈছে, পেহী পাই কাপোৰ এযোৰ আনি পিন্ধি যাব লাগিব আৰু। এজনী মানুহলৈকে অহা নাই। পইচা পালোঁ, এতিয়া জীয়াক ফোন এটাই কৰি লওঁ, ওলালে নাই। অঁ হেল্ল'। অঁ মই ওলাই গৈছোঁ দেই, তই ওলাই আহ। মই অথনিৰ পৰা ওলাই ৰৈ আছোঁ, তইহে অহা নাই। অঁ মই গৈছোঁ। আহ জল্দি। বজাৰকেইটা কৰি আহি লওঁগৈ। কোনফালে যাওঁ তহঁতি? অঁ জোনালী, তই কোনফালে যা? আমি বজাৰ কৰিব যাওঁ, কাইলৈ সৰস্বতী পূজা নহয়। তই বজাৰ কৰিলি নাই? মই কি বজাৰ কৰিম? মই পেহীৰ পৰা কাপোৰ এযোৰ আনোগৈ কাইলৈ পিন্ধি যাবলৈ। সৰস্বতী পূজাত নতুন কাপোৰ পিন্ধে নেকি? অঁ পূজাৰ দিনা নতুন কাপোৰে পিন্ধিব লাগে। নতুন কাপোৰে পেহীয়ে আনি থোৱা। আগতে লোকৰ কাপোৰ নতুন বুলিয়ে ক'ব, পুৰণা হ'লেও তই কি গম পাবি? আমি যাম ব'ল, আমাৰ পূজা কৰিব দেৰি হ'ব। এই লগত নাথাকিলে থাকিলে কি হ'ব? নহয় যে এনেকৈ যাব পাৰিব, আমি নোৱাৰোঁ নহয় তেনেকৈ যাব। ব'ল। ব'ল। মই কাইলৈ নাযাওঁগৈ চাগে। এতিয়া বজাৰ কৰিব কৈছে, কিমান যে ধুনীয়াকৈ যাব। আৰু কাইলৈ মোক কি বুলি ক'ব ঠিকেই নাই। আজিও এনেকৈ কৈছে। অঁ যদি জোনালী আহিছে, কাপোৰযোৰ উলিয়াই থোৱাই নাই নহয়, মই উলিয়াওঁগৈ আৰু। তাই আহিছে যেতিয়া চাহকাপ খুৱাই ল'ব লাগিব তাইক। বেচেৰীজনী ইমান মন মাৰি থাকে। কি হ'ল তই ইমান মন মাৰি আহিছ যে? জীয়া আৰু পেহীয়েকক কৈছিলোঁ, সিহঁতে মোক ইমান বেয়াকৈ কৈছে। পূজাত লোকৰ কাপোৰ পিন্ধি যায় নেকি? এনেকৈ কৈ হাঁহিছে। সিহঁতে বজাৰ কৰিব কৈছে, নতুন কাপোৰ ফুলি চুলি কিবা কিবি। মইনো এতিয়া ক'ৰপৰা বজাৰ কৰোঁগৈ বাৰু? হ'ব দে, সিহঁতি এনেকৈ কথা কয়, সিহঁতৰ কথাত বেয়া নাপাবি। চাবি কাইলৈ চবত থাকি তোকে ধুনীয়া লাগিব। মই নাযামেই চাগে পেহী। যাবি, মই তোক ধুনীয়াকৈ কাপোৰ কানি পিন্ধাই দিম, তই যাবি। কাপোৰযোৰ দিয়ক, মই লৈ যাওঁ। অঁ ব'ল, বাকচত আছে উলিয়াই দিওঁগৈ। মোৰ বেগটো কেনেকুৱা লাগিছে বাৰু? ভাল লাগিছে, মইহে বেগ এটা নাপালোঁ। বস্তুকেইটা তোৰ বেগটোতে সোমাই আনিছোঁ, পাহৰি নাথাকিবি আকৌ মোৰ কাৰণে বহুত প্ৰব্লেম হৈ যাব। নাপাহৰোঁ, লগতে গৈ আছোঁ চোন, উলিয়াই দি থৈ যাম। ব'ল। কাইলৈ যে জোনালীক যে কেনেকুৱা লাগিব, লোকৰ পুৰণা কাপোৰযোৰ পিন্ধি যাব। আমিয়ে ধুনীয়া হৈ থাকিম ঠিকে চাবি। ব'ল। কাইলৈ যাবি কিহত? জানো কিহত যাওঁ। ফোন কৰিবি আকৌ দেই যোৱা টাইমত। কৰিম, মইতো তোৰ লগতে যাম, নহ'লেনো কাৰ লগত যাম। যাওঁ এতিয়া। মোৰ কেনেকুৱা লাগিছে এতিয়া? নিউজ চেনেলত আকৌ ধুনীয়াকৈ কথা ক'ব লাগিব নহয়। যি হয় দেখা যাব, যাওঁ ওলাই পিনে এতিয়া। পিংকিও আহি পাইছেহি নাই এতিয়া মই আৰু তাইলৈ ফোন কৰি ফোনটো চাৰ্জ শেষ নকৰোঁ আৰু, ফটো চটো মাৰিব লাগিব। ফোন চোন কৰি নাথাকোঁ আৰু। তাইক কেনেকুৱা লাগিছে চা। জোনালী এইফালে চাওঁ তোক কেনেকুৱা লাগিছে। তহঁতি আহিলি, তহঁতক ধুনীয়া লাগিছে দেই।
অঁ আমাক ধুনীয়াই লাগিব, নতুন নিচিনা ফুলা নহয় নহয় আমি। আৰু কি যে কাপোৰযোৰ পিন্ধিছো আৰু দেই, ইমান বেয়া লাগিছে। যদি যেতিয়াই লগ পাম তেতিয়াই মনটো বেয়া কৰি দিয়। এই ব'ল ব'ল যাওঁ, আমি ট্ৰেইনত নাথাকিলে কি হ'ব, বাহিৰত এই সাংবাদিক কিবা কোনোবা আহিছে নহয়, ব'ল আমি তেতিয়াহে টিভিত উঠিব পাৰিম, আৰু তেতিয়াহে আমি হেৰিয়ৰ প্ৰতিযোগিতাত আমি ফাৰ্ষ্ট হ'ব পাৰিম। ব'ল ব'ল যাওঁ। অঁ ব'ল। অ ধুনীয়া ভণ্টিহে, ৰ'বাচোন ৰ'বা। ঐ পাছফালৰ পৰা কোনোবা মাতিছে চাচোন, ধুনীয়া বুলি কৈ মাতিছে। অঁ কওকচোন। মই মানে সাংবাদিক, তোমালোকৰ ওচৰলৈ আহিছিলোঁ, তোমালোকৰ ইণ্টাৰভিউ ল'বলৈ। ঐ পাছফালৰ পৰা কোনোবা মাতিছে চাচোন, ধুনীয়া বুলি কৈ মাতিছে। তোমালোক ৰ'বাচোন। কেনেকুৱা লাগিছে আজি সৰস্বতী পূজাত আহি পিনে? ভালে লাগিছে, আজিকালি আহিছোঁ। কিমান দিনৰ পৰা প্ৰস্তুতি চলাইছিলা? 10-15 দিন মানৰ পৰা চলাইছোঁ আৰু। এইবাৰ তোমালোকক মই দুটামান প্ৰশ্ন সুধিম দেই সৰস্বতী মাৰ বিষয়ে। মই প্ৰশ্ন নাজানো, ইয়াৰ পৰা আঁতৰি আহিব লাগিব। এই মোৰ অলপ কাম এটা আছে, মই যাওঁ নেকি? কি ছোৱালী প্ৰশ্ন কথা যাওঁতে গ'লগে। ভণ্টি এইফালে মোক কৰাচোন, চাওঁ তোমাক। সৰস্বতী পূজাত আহি কেনেকুৱা লাগিছে তোমাৰ? ভাল নাই লগা ইমান। কিয় ইমান ধুনীয়া পূজাটোত কিয় ভাল লগা নাই তোমাৰ? এনেই মই ইমান বেয়াকৈ আহিছোঁ বুলি কৈছে লগৰকেইজনীয়ে। ধুনীয়া লাগিছে তোমাক, বাদ দিয়া মোৰ কথা। তোমাক দুটামান প্ৰশ্ন সুধিম, পাৰিবানে? সোধকচোন চাওঁ। সৰস্বতী মায়ে হাতত কি লৈ থাকে ক'ব পাৰিবানে? বিনা। আৰু সৰস্বতী মাৰ বাহন? হাঁহ। ৰাজহাঁহ। তুমি পাৰিছা। এইবোৰ প্ৰশ্ন সোধা আমি পুৰস্কাৰ দিয়া হ'ব। কাইলৈ ফলাফল ঘোষণা কৰা হ'ব, তোমালোকে টিভি চাবা দেই। অঁ হ'ব বাৰু। হ'ব দিয়া এতিয়া। এই কথা এটা গম পাইছে নাই? কি কথা? যেনে যে কালি প্ৰশ্ন সুধিছিলে, ফাৰ্ষ্ট পাইছে। কি ফাৰ্ষ্ট পালে? নাইছে লাগিছে দেই, তাইক আমি ইমান বেয়াকৈ ক'লোঁ, তাই এতিয়া ফাৰ্ষ্ট পুৰস্কাৰ পালে। আমিতো আমাক প্ৰশ্ন সোধে আমি নাজানো বুলি আঁতৰি দিলোঁ। সেইটোৱে, মায়ে মোক ইমান গালি পাৰিছে নহয়, ইমান সাজি কাচি গৈ কি কৰিলি তাই সেনেকৈ গৈ ইমান ভাল পুৰস্কাৰ পাইছে বুলি। আমাৰ মায়ে গম পোৱা নাই চাগে, তই নকবি দেই। নাপাবনে, গোটেই গাঁৱতে ওলাই আছে তাই পুৰস্কাৰ পাইছে বুলি, ইমান বেয়াকৈ গৈ সেনেকৈ পুৰস্কাৰ পাইছে বুলি, গোটেই গাঁওখনত চব মানুহৰ মুখে মুখে। দিব আৰু নহ'লে মোক মায়ে আজি দেই। পেহী খবৰটো পাইছানে? কি খবৰ? নাপোৱা নহয়। কালি কলেজত এনেকৈ প্ৰশ্ন সুধিলা প্ৰতিযোগিতা পাতিছিলে, মই ফাৰ্ষ্ট পালোঁ। দেখিছ, মই তোক যাবলৈ কৈছিলোঁ, সিহঁতৰহে নাযাম যে কৈ আছিলে, এতিয়া তই পুৰস্কাৰ পালি নহয়। আপোনাৰ কাৰণে পাইছোঁ, মই যি